মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে আছে আমাৰ বাইদেউ পঢ়ি আছে। এই দিন ৰাতি পঢ়াৰ কাম। ৰাতিপুৱা উঠবো পঢ়বো, ৰাতি পঢ়িব দেৰিলে মানুহ পঢ়ি। ইফালে হৈ গ'ল গৰম গৰম চাহ আৰু এইটো চাউলৰ গুড়ৰ বনোৱা পিঠা। বঢ়িয়া খাই লওঁ ৰ, তাৰপিছত লগ পাই আছোঁ ৰ তোক। অলপ ধান উলিয়াই আছোঁ ৰ গাইজ, মানে খাম কি আৰু ধান উলিয়ালে মায়ে আকৌ গালি পাৰি থাকে, ৰ'দ নিদিলে যদি ধানকেইটা নোলাও। এই ধানকেইটা মেলি দিওঁ, তাৰপিছত লগ পাইছোঁ অলপ কাম কৰোঁ। এই প্ৰেক্টিছত যাব অলপ মই এই ধান আমাৰ প্ৰেক্টিছ যাব অলপ তাকে প্ৰেক্টিছত যাওঁ, অলপ কামো আছে কৰিব লাগে ঘৰত। বাকী গাড়ীত এই বেগটো থৈ আহিলোঁ ৰ'ব, কাম এটা আছে গুৱাহাটীৰ পৰা এই দেউতাৰ মেডিচিন দুটা আনিব লাগে, তাকে লৈ গৈ এতিয়া বাকী যাই আছোঁ গুৱাহাটীত। বিতুপন গাইজ, আজি বাৰু আপোনালোকে দেখা পাব, এটা বহুত ডাঙৰ ক্ৰিকেটাৰ হয়, এক্স ষ্টেট প্লেয়াৰ ফ্ৰম হাৰিয়ানা। তেল দি পালো ৰ'ব, এতিয়া তেলটো ভৰাই লওঁ। 500। অলপ চাহ নাস্তা কৰিবি নেকি? আবা ব'লা ৰখি দিয়া, আগত চাহ অলপ খাই দিওঁ ইয়াত ৰ'বা। এইখন নাখাওঁ আজি, আগত খাম আগত বঢ়িয়া চাহটো খাই লওঁ। পাই গেলো আমি ভৰলো ব্ৰিজ, এইখানে ভৰলো ব্ৰিজ নতুন, এইটো বিতুপন প্ৰাইজ কি কবা কেনে লাগছে মোৰ লগত আহি আজি? ইফালে নাচাগে তই, ইফালে মই আছো না ইফালে মই আছো, কেনে লাগছে? হেলমেটটো খুল চাকবা। এইটো হৈছে গাইজ, এইটো টিম, এইটো কেপ্টেইনি, একবাৰ চেম্পিয়ন হৈছে। বাকী ভাল, বহুত দিনৰ মূৰত লগ পালো ভাই, মাৰা আঠটা বঢ়িয়া। বাকী এইখানে আছে ভৰলো ব্ৰিজ গাইজ। এই আৰু জীৱন আমাৰ, নতুনকৈ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ, তহঁতে অলপ ছাপোৰ্ট কৰিবি, ভাল লাগব তেতিয়াহে ভিডিঅ' বনাবা। আজি ভিডিঅ' আপলোড দিছোঁ। এইখান হৈছে আমাৰ নৰ্থ গুৱাহাটী হৈ অহা ব্ৰিজ। এইখান হ'লে আৰু গুৱাহাটী আৰু কি আৰু, আমাৰ ঘৰৰ পৰা ওলাই গুৱাহাটী পালোঁ দে গাইজ, লগ পাইছোঁ। ঔষধটো লৈ লওঁ ৰ'ব, বাকী লৈ ল'লোঁ এই দুটা, ইয়াৰ পৰাই আদাবাৰীতে আছে, এই যিটোৰ কাৰণে ইমান দূৰকৈ লৈ আহিব লগা হৈছে। চাই আছোঁ ৰ'ব গাইজ, এই মানে অলপ ফল আনিছিলোঁ, এইখিনি ঘৰত দি থৈ ৰ'ব, আৰু এটা খানাও আছে আমাৰ আজি। খানা ৰেডি হৈ আছে, এই গাহৰি ব্ৰইলাৰ যন্ত্ৰণা কেনে, এইটো আমাৰ কুক মিণ্টু দা, কি খবৰ? বাকী খবৰ পাতি ভাল? বাকী আছোঁ, আজি এনেই অলপ মেহফিল বনাইছোঁ। এই বঢ়িয়াকৈ মাংস চাংস আছে, আমাৰ খানা চলি আছে। এইটো হৈছে খাওঁ কৰি থাকে, এই বহুত সম্পত্তিৰ মালিক মিণ্টু দা। এইগিলা মাটি দূৰ দূৰ গেলে যিমান দেখছে নিজে ফাৰ্ম এখন। এই মুৰ্গীটো এৰা যায় না? কোন এইটো কোন জন্ত, এইখিনি কম হ'ব নেকি? একো নাই, মিলাম বাৰু আমি অলপ কম হ'লে মাৰি দিলি হ'ল আৰু। মাৰি দে এটা, একদম মাৰিবি না? মাৰি দাঙি লৈ ডাইৰেক্ট কেৰাত ধুৱাই দিয়ে। মিণ্টু দাই বোলে কিবা ক'ব এতিয়া? আমি মানুহ হিচাপে জন্ম পাইছোঁ, মানুহ হিচাপে চলি থাকিব লাগে। জীৱনত কাৰো প্ৰতি কোনো পধ্যে বা শত্ৰুতা ভাৱ আনিব নালাগে। দুজনী জীৱ,
আমি যে দুইজনে জীৱ চবলে মিলা পিটি আজি যোনে কেমেৰা কৰি আছে মই তাৰ কথাই কওঁ আমি 2 বাটি মাংস আনিছিলোঁ খাবৰ কাৰণে সি খাব হৈছে তাক 2 বাটিয়ে খুৱাই দিছোঁ কিয় দিছোঁ নাই এইটো কথাটো কেনেকৈ জানাই নাই চব বস্তু মানে কেনে মানুহ হিউমেন বিং থাকে আৰু আজি চবে মিলি চলিব লাগে আৰু মানুহে আমিতো গৰু নহয় হয় নহয় মানুহ হিচাপে মানুহৰ দৰে চলিব লাগে কাৰো প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে আজি আছো কালি চবেতো মৰিব লাগিব ন সেই বস্তুটো জানিও মানুহে কিছুমান বস্তু লোভ মোহ ক্ৰোধ ক্ৰোধ কৰে মানুহ কিবা ভুল হৈছে কাৰোবাক খং কৰিছে বা সৰু এটা ভুল কাম কৰিছে সেইটোক আমি খং কৰি পেলাই তাক ভাল কৰিব চেষ্টা কৰিছোঁ সেইটো বেলেগ কথা কিন্তু আমি সকলোৱে মিলি জুলি চলিব লাগে মোৰ কথাটো সেইটোৱে বহুত ভাল কথা কয় মিণ্টু দাই কথাই বহুত ডাঙৰ লেকচাৰ দিলে লেকচাৰ বুলিও ক'ব নোৱাৰি দিছোঁ ভাল কথাই কৈছে আজিৰ পেল দিব নোৱাৰি গোটাই কথাটো গোটাই ভাল কথাই ক'লা বহুত শুনবি তহঁতে যি কৈছি সেইমতে চলবি লাইফ তহঁতৰ বনি যাব তাৰ নিজৰ লাইফ নাই কাম নাই তাৰ নিজৰ লাইফটো সেনেকৈ চলি আছে সি বেলেগৰ লাইফ বনাব জানে কিন্তু সেই কাঠ মিস্ত্ৰী সেইকাৰণে সি বেলেগৰ লাইফ বনাব জানে বঢ়িয়া দালি বিলে আছে এই ছাৰ পেষ্ট কাটিছ নেকি এই বঢ়িয়া সেই বিতুপন খবৰ ভাল খাবাই আহে জীৱনটো দি এইখিনি দালি কাক গেলি বনাইছে ঐ বঢ়িয়া আছে দেই বঢ়িয়া আছে সেই গ'লে নেকি হেৰি মিণ্টু দা কেনে লাগছে হা বঢ়িয়া লাগছে না পুৰা মস্তি এই স্বাগতা কেনে বঢ়িয়া এই বঢ়িয়া বঢ়িয়া যন্ত্ৰণা একদম সুন্দৰ পৰিৱেশ বঢ়িয়া ছাৰ শাক বহা বহি লওঁ বিতুপন কেনে লাগিছে মোৰটো ওপৰত হেৰি খালি দেখো তলমূৰ হয় হাই কেনে বঢ়িয়া না যন্ত অলকে মিণ্টু দা কিবা ক'ব নেকি বঢ়িয়া না বঢ়িয়া মই খাই লওঁ দে গাইছ খানা খাই কেনে লাগিল কেনে যন্ত জানে যন্ত জানে না যন্ত বনাব সি জানে আগৰ পৰা ভালেই বনায় সি এনে মই যি নতুনকৈ ভিডিঅ' বনাই ষ্টাৰ্ট কৰিছোঁ তাৰ বিষয়ে কিবা ক'ব নেকি আপুনি তুমি কৰি থাকা ভাল হ'ব এটা টাইমত নিশ্চয় এনে আপুনি ছাবস্ক্ৰাইব কৰিছেনে নিশ্চয় কৰিছে না কৰিছোঁ আপুনি মেছেজত ব্যস্ত নেকি অলপমান ঠিক আছে বাৰু স্বাগতা কেনে লাগিল মজা আল্টিমেট নে যন্ত জানে বঢ়িয়া এনেকুৱা পৰিৱেশ লাগে মানে আমাক দৰকাৰ ধুনীয়া গাইজ খাই বৈ আহি গ'লোঁ আমি ফিল্ডত প্ৰেক্টিছ কৰিব এইটো আমাৰ ষ্টাৰ প্লেয়াৰ এইটো চন্দন ছাৰ কিবা এটা ক'ব নেকি ছাৰ কিবা এটা কওক ছাৰ গাইজ প্ৰেক্টিছ কৰিব আহি গ'লোঁ এই প্ৰেক্টিছ ষ্টাৰ্ট হ'ব আৰু ৰেডি হৈ লৈছোঁ পূৰা চাই থাকক How's that? Oh, shit! Guys, finally practice hol. Hanumda. কেনে লাগছে প্ৰেক্টিছ কৰি মজা তো ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল হ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কিবা ক'ব নেকি এইটো আমাৰ শিৱসাগৰৰ পৰা হায়াৰ কৰি আনিছোঁ